এটা পিচিও শেষ টেলিফোন শীতাৰ্থ এটা পিচিঅ'ৰ পৰা তুমি কৰিছিলা। তোমাৰ কপা কপা মাতত যেন লাগি আছিল বৰফৰ টুকুৰা। পিচিঅ'টো কঁপিছিল নেকি ঠক ঠক? পিচিঅ'ত বহি থকা কোমল মুখ, কঠিন চাৱনিৰ সেই হতাশ যুৱকজন কঁপিছিল নেকি তেওঁ? তুমি কৈছিলা তোমাৰ সৈতে কিছু কথা আছে। মই কৈছিলো ফোনৰ ৰিচিভাৰত তোমাৰ মুখখন দেখা হলে তুমি কৈছিলা বি চিৰিয়াছ, ধেমালি নকৰিবা না। মই কৈছিলো তোমাৰ ভ্ৰুত বৰফ লাগিল কিদৰে? তুমি কৈছিলা মোৰ ওঠ ফাটি গৈছে শীতৰ চাবুকৰ কোবত। মই কৈছিলো চকুলৈ নামি অহা চুলিকেইডাল তুলি লোৱা। তুমি কৈছিলা তুমি কেনেকৈ দেখিলা? মই কৈছিলো ইমান শীতত তুমি কিয় ঘামিছা? তুমি কৈছিলা বৰ সাংঘাতিক কথা এটা আছে। মই কৈছিলো কল্ফি খোৱাততো কোনো নাই। তুমি কৈছিলা মই ঘৰৰ পৰা সংগোপনে পিছু বিচাৰি আহিছো। মই কৈছিলো পলাতক মানুহবোৰ স্বাধীন আৰু পুত্ৰ। তুমি কৈছিলা ফিলচফি পাছত আগত জীৱনৰ মালিতা। মই কৈছিলো আমি পলাই যাওঁ ব'লা। তুমি কৈছিলা ক'ৰ পৰা ক'লৈ? মই কৈছিলো মোৰ পৰা মই, তোমাৰ পৰা তুমি। তুমি কৈছিলা তাৰ পিছত? মই কৈছিলো তিল তিলকৈ মৃত্যুবৰণ কৰিম। তুমি কৈছিলা কি কাৰণত? মই কৈছিলো জীৱনক আমি ভীষণ ভাল পাওঁ। তুমি কৈছিলা ভাল পোৱাৰ অৰ্থ মৃত্যুবৰণ নেকি? মই কৈছিলো ভাল পোৱাৰ অৰ্থ সৰ্বোচ্চ ত্যাগ। শেষ ফোন এটা শীতাৰ্থ পিচিঅ'ৰ পৰা তুমি কৰিছিলা। কপা কপা মাতেৰে মোৰ হাতৰ ৰিচিভাৰটো কপাই তুলিছিল। জানিছিলো তোমাৰ অবিহনে ভয়াৱহ দিনবোৰ কটাব লাগিব। ভয়াৱহ দিনবোৰ তোমাৰ অবিহনে, তোমাৰ স্মৃতিৰ সৈতে।